হেল্ল' ভিউৱাৰ্ছ, মই আজি আপোনালোকৰ মাজলৈ আকৌ এযোৰ মিক্স পাটৰ হেণ্ড এম্ব্ৰইডাৰী কৰা কাপোৰ লৈ আনিছোঁ। আহকচোন চাওঁ মই কাপোৰযোৰ কেনেকৈ কৰিলোঁ। ডিজাইনটো খুব চিম্পুল হয়। এইপাহ ফুল মই আগতে এটা ভিডিঅ'ত দি থৈছিলোঁ, আপোনালোকে চোৱা নাই যদি চাই ল'ব পাৰে। মই কাপোৰযোৰৰ লগত ডিজাইনটো মিলাবৰ কাৰণে এইপাহ ফুল কৰিছোঁ। দুপাহ মই য়েল্লো কালাৰ দি কৰিছোঁ। এপাহ অকণমান গোলাপ ফুল টাইপৰ কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰি দিব চেনেলটো। ফুলকেইপাহৰ মাজত এনেধৰণে মণি এটা আগতে সূতাৰে দি দিব। আপোনালোকে বিচাৰিলে মণিও লগাব পাৰে। এতিয়া আমি পাতখিলা কৰিম। পাতখিলাও মই একেবাৰে সহজ ধৰণে দেখাইছোঁ।
আৰু এই লেপা দুটাত মই চেইন চিলাই দি কৰিছোঁ। এয়া চাওক কেনেকুৱা লাগিছে বাৰু ডিজাইনটো। আপোনালোকৰ যদি ভাল লাগিছে কমেণ্ট কৰি জনাব দেই। দুফালে দুপাহ দি মাজতে সৰুকৈ এপাহ দি দিছোঁ।